ভাল লাগিছে তেজপুৰ মোৰ প্ৰিয়তম জেগা এটা আৰু মোৰ কাঞ্চনজঙ্ঘা শ্বুটিঙো ইয়াত কৰিলোঁ। বাঁহী মোক নাই দিয়ে, সেই এওঁৰ ল'ৰাটোৱে বজাইছে তাত। মই বাঁহী নবজাওঁ, মোক উপহাৰ দি লাভ নাই, ঘৰত থৈ দিব লাগিব। অকল এটা বস্তুৱে নবজাওঁ, বাঁহী নবজাওঁ, বাকী চব বজাওঁ। এনিৱে আকৌ আহি থাকিম তেজপুৰ, আৰু কাম আছে কিছুমান। আমি জুবিন গাৰ্গ ফেন ক্লাবৰ ফালৰ পৰা আমি কিছুমান লৈছোঁ পদক্ষেপ, তাৰ কাৰণে আকৌ আহিব লাগিব। বিশেষকৈ বানপানীৰ কাৰণে আমি কাম কৰিম, আৰু বৃক্ষৰোপণৰ আমাৰ আছে, আঁচনি আছে। চ' তেজপুৰ আহি থকা হ'ব। মোৰ বিৰাট গৰম উঠিছে, মই ওলাই যাওঁ। ভাল লাগিছে তেজপুৰ মোৰ প্ৰিয়তম জেগা এটা, আৰু মোৰ কাঞ্চনজঙ্ঘা শ্বুটিঙো ইয়াত কৰিলোঁ। বাঁহী মোক নাই দিয়ে, সেই এওঁৰ ল'ৰাটোৱে বজাইছে তাত। মই বাঁহী নবজাওঁ, মোক উপহাৰ দি লাভ নাই, ঘৰত থৈ দিব লাগিব। অকল এটা বস্তুৱে নবজাওঁ, বাঁহী নবজাওঁ, বাকী চব বজাওঁ। এনিৱে আকৌ আহি থাকিম তেজপুৰ, আৰু কাম আছে কিছুমান। আমি জুবিন গাৰ্গ ফেন ক্লাবৰ ফালৰ পৰা আমি কিছুমান লৈছোঁ পদক্ষেপ, তাৰ কাৰণে আকৌ আহিব লাগিব। বিশেষকৈ বানপানীৰ কাৰণে আমি কাম কৰিম, আৰু বৃক্ষৰোপণৰ আমাৰ আছে, আঁচনি আছে। চ' তেজপুৰ আহি থকা হ'ব। মোৰ বিৰাট গৰম উঠিছে, মই ওলাই যাওঁ।